हेलो बंधुসকল मैं मिराजुल आपनी देखिसे डेली ब्लॉग আজি गई आसो सबग्राम लय HG3 ग्रुपर लगत কি হয় HG3 গ্ৰুপ আপোনালোকে ভিডিওটো সম্পূৰ্ণ চালে গম পাব আৰু ভিডিওটো হ'ব আজি ভিডিওটো হ'ব মানৱতাৰ ভিডিও তো ভিডিওটো যদি চাই ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰি জনাব আপোনাক কেনেকুৱা লাগিলে আৰু যদি আপোনালোকে ভিডিওটো ইউটিউবত চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশন অন কৰিব আৰু যদি ভিডিওটো ফেসবুকত চাই আছে পেজখন ফলো কৰি নটিফিকেশন অন কৰি দিব ইয়াতে লগ হলো HG3 গ্ৰুপৰ লোকসকলৰ আমি এতিয়া সকলে যাম সাবগ্ৰাম লৈ ইয়াতে কেনেকৈ কাম কৰে সেইবিলাক দেখুৱাবলৈ যাম তো বলক ভিডিওটো আৰম্ভ তো আহি পালো এতিয়া সাবগ্ৰাম বজাৰত এয়া চাওক HG3 গ্ৰুপৰ টিম এইটো হয় তো টিমৰ লগত ময়ো আছো টিম সকলে কৈ আছে যে তুমিও আজি অলপ হেল্প কৰিবা তো ঠিক আছে বাৰু অসুবিধা নাই এয়া চাওক এই ধৰণৰ মানুহক মানে HG3 গ্ৰুপে হেল্প কৰে এয়া চাওক অসুবিধা পায় আমাৰ HG3 সদস্যসকলে হেণ্ড গ্লোভছ পিন্ধি সাজু হ'ল এতিয়া এই মানসিক বিকাৰগ্ৰস্ত মানুহজনৰ চুলি দাড়ি কাটি গা ধুৱাই দিয়া হ'ব আৰু গা ধোৱাৰ পিছত নতুন কাপোৰ চাপোৰ পিন্ধাই দিয়া হ'ব তো আপোনালোকে ভিডিওটো চাই থাকিব মানুহজনক আপোনালোকে চিনিবই নোৱাৰিব